পৰৱৰ্তী খবৰ নলবাৰীৰ কমাৰকুছিৰ বালিকুছিত শোকাবহ দুৰ্ঘটনা থিতাতে নিহত হল এটা পৰিয়ালৰে 6জনকৈ লোক ঘন কুঁৱলীৰ বাবে সংঘটিত হল শোকাবহ দুৰ্ঘটনা কুঁৱলীয়ে ঢকা এটা বাট আলহী খাই ঘৰলৈ উভতি অহা এটা পৰিয়াল বালিকুছিৰ দলং পাওঁতেই সকলো শেষ নিমিষতে নিশেষ হৈ গ'ল পৰিয়ালটো এগৰাকী কণমানি হৰ্ষিতা মাথো 8 বছৰ হৈছিল তাইৰ কাষতেয়া হৰ্ষিতাৰ মাক ৰুমি তালুকদাৰ আৰু এয়া প্ৰগতি তালুকদাৰ পম্পী তালুকদাৰ প্ৰগতি তালুকদাৰ ৰুমি তালুকদাৰৰ পিতৃ এয়া সমুৰাম তালুকদাৰ এল্টো গাড়ীখনত এওঁলোক আছিল সমুৰাম তালুকদাৰৰ পত্নী বৰদা তালুকদাৰ কণমানি হৰ্ষিতাৰ সৈতে নলবাৰীৰ বালিতাৰাৰ জোঁৱায়েকৰ ঘৰৰ পৰা উভতি আহিছিল পৰিয়ালটো নিশাই উভতিছিল ঘৰলৈ কুঁৱলীয়ে ঢাকি থৈছিল বাট নলবাৰীৰ বালিকুছিত নতুন দলং এখন হ'ল আৰু ঠিক সেই দলংখন পাওঁতেই ঘটিল শোকাবহ দুৰ্ঘটনাটো খুব ওখ দলং বালিকুছি এইখিনি বালিকুছি ঠাই ইয়াত চিঞৰিছে বচা আমাক বচা বুলি তেতিয়া মানুহখিনি দৌৰিছে কিন্তু ইতিমধ্যে ইমান 10 ফুট তাত গোটেইকেইজন মানুহ আহি গোট হোৱালৈকে গোটেইকেইজন হেৰি হৈ গৈছে ঢুকাইছে মানে টানি উলিয়াইছে বাছত এটা পৰিয়ালৰ 6জন আছিল মানুহজনে কুঁৱলীৰ কাৰণে হেৰি হোৱা যেন লাগে সমুৰাম তালুকদাৰে নিজে ড্ৰাইভ কৰি আহিছিল তেখেতে নিজে ড্ৰাইভ কৰিছিল নিয়ন্ত্ৰণ হেৰুৱাই সমুৰাম তালুকদাৰৰ পৰিয়ালটো উঠি অহা এল্টো গাড়ীখন সোমালগৈ এটা দ খাৱৈত লগে লগে নিশেষ হৈ গ'ল পৰিয়ালটো এগৰাকীকো জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ'ল থিতাতে নিহত হ'ল হৰ্ষিতাসহ আটাইকেইগৰাকী মৃত্যু এনেকৈয়ে আহিল নিহত সমুৰাম তালুকদাৰ আছিল বিজেপিৰ স্থানীয় নেতা ইফালে হৰ্ষিতাৰ পিতৃ সমুৰাম তালুকদাৰৰ ডাঙৰ জী ৰুমি তালুকদাৰৰ পতি প্ৰমোদ কলিতা অসম প্ৰশাসন পৰিষদৰ সচিব ৰুমি তালুকদাৰৰ ঘৰৰ পৰাই ৰুমি আৰু হৰ্ষিতাক লৈ ওলাই গৈছিল সমুৰাম তালুকদাৰ পৰিয়ালৰ আটাইকেইগৰাকী বৰভাগৰ সোণকান্দিত থকা ঘৰলৈ বুলি উভতি গৈছিল আৰু উভতাৰ পথতে সকলো শেষ এই শোকাবহ দুৰ্ঘটনাই সকলোৰে অন্তৰাত্মা কঁপাই গৈছে বালিকুছিৰ দলংখনক লৈ আতংকিত হৈ পৰিছে বহুতেই মনত পেলাইছে কেইবছৰমান পূৰ্বৰ চৰাবাৰীৰ সেই দুৰ্ঘটনা যি দুৰ্ঘটনাত পতিত হৈ এটা বৰযাত্ৰীৰ দলৰ বহুকেইগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল সেই দুৰ্ঘটনাৰেই যেন পুনৰাবৃত্তি এইবাৰ বালিকুছিত থিতাতে হেৰাই গ'ল সমুৰাম তালুকদাৰৰ পৰিয়ালটোৰ কোনোৱেই আৰু বাচি নাথাকিল দুৰ্ঘটনাস্থলীৰ কাষতে থকা বালিকুছিৰ দলংখনক লৈও ক্ষোভ স্থানীয় লোকৰ নিৰ্মাণ কেতিয়াবাই সম্পূৰ্ণ হ'ল কিন্তু দলঙৰ দুই কাষে নহ'ল ৰেলিঙৰহে ব্যৱস্থা বালিকুছিৰ লোকৰ মতে দলংখন এতিয়া মৰণ ফান্দতহে পৰিণত হৈছে দলংখন সেনেকুৱা হৈ আছে মানে বিসংগতিপূৰ্ণ হৈ আছে বিভিন্ন সময়ত মানে আমি দেখিছোঁ দলংখন নিৰ্মাণ হৈ থকাৰ সময়ত দুফালৰ ৰাস্তা মানে সংযোগ হোৱা নাছিল আকস্মিকভাৱে মানে কোনো প্ৰটেকশ্যন নোহোৱাকৈ কোনো গাৰ্ড নোহোৱাকৈ মানে ৰাস্তাটো নিৰ্মাণ হৈ গৈছে দলংখন সংযোগ দিয়া হৈছে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত দলঙৰ দুয়োফালে কোনো ছেফগাৰ্ড নাছিলে যাৰ ফলত গাড়ীখন আজি কুঁৱলীৰ কাৰণে বাগৰি গ'ল এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰীৰ জিলা প্ৰশাসনে নিহতৰ আত্মীয়লৈ 2 লাখ টকাৰ সাহায্য আগবঢ়াইছে নলবাৰীৰ পৰা মজিবুৰ ৰহমান DY365